নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক পেপাৰ এণ্ড পিক্সেল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ADRE 3.0 আৰু আছাম পুলিচৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ এটা নতুন চিৰিজ তোমালোকৰ মাজলৈ লৈ আনিছোঁ। আজিৰ চিৰিজটোত আমি আলোচনা কৰিম অসমৰ দুখন ৰাষ্ট্ৰীয় উদ্যানৰ কথা। তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, ব'লাচোন। আমি প্ৰথমতে আলোচনা কৰিম অসমৰ কিমান শতাংশ অৰণ্যই অসমৰ মাটিকালি আগুৰি আছে। আমি যদি চাওঁ দেখা পাম যে 28,312 বৰ্গ কিলোমিটাৰ অসমত অৰণ্যই আগুৰি আছে। ই যদি শতাংশত চাওঁ তেন্তে ই হ'ব 36.9%, অৰ্থাৎ 0.9%। আৰু যদি চাওঁ ভাৰতৰ ক্ষেত্ৰত, ভাৰতৰ কিমান শতাংশ মাটিকালি অসমৰ অৰণ্যই আগুৰি আছে, তেন্তে ই শতাংশত হ'ব 3.51%, অৰ্থাৎ 3.51%। আৰু ভাৰতত মুঠ মাটিকালি আছে, অৰণ্যৰ ক্ষেত্ৰত মাটিকালি আছে 8,09,537 বৰ্গ কিলোমিটাৰ। এতিয়া আমি আলোচনা কৰিম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা, অৰ্থাৎ কাজিৰঙা নেশ্যনেল পাৰ্কৰ কথা। প্ৰথমতে আমি চাব লাগিব যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আগুৰি আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন 4খন জিলা আগুৰি আছে। সেইকেইখন হ'ল নগাঁও, গোলাঘাট, বিশ্বনাথ আৰু শোণিতপুৰ। এতিয়া আমি চাম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হ'ল 430 বৰ্গ কিলোমিটাৰ। এইটো মষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত চাম আমি এইকেইটা হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ, সেইকাৰণে আমি ইয়াক ষ্টাৰ মাৰ্ক দি দিছোঁ। সেইকেইটা হ'ল যে 1905 চনত মেৰী কাৰ্জনৰ অনুৰোধত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ আৰম্ভ হয়। 1908 চনৰ 3 জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয়। 1916 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক গেম চেঞ্চুৰী হিচাপে ঘোষণা কৰা হয় আৰু 1950 চনত ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰা হয়। আৰু মষ্ট ইম্পৰ্টেণ্ট, 1974 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান অৰ্থাৎ নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হয়। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট হ'ল যে 1985 চনত ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইট অৰ্থাৎ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট হ'ল যে 2006 চনত কাজিৰঙাক টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 5বিধ জন্তুক অৰ্থাৎ 5বিধ বন্যপ্ৰাণীক বিগ 5 বুলি কোৱা হয়। সেইকেইটা কি কি চাওঁচোন আহা। এটা হ'ল এশিঙীয়া গড় অৰ্থাৎ ওৱান হৰ্ণ ৰাইনো, এটা হ'ল ৰয়েল বেংগল টাইগাৰ, এটা হ'ল এছিয়ান এলিফেণ্ট, এটা হ'ল ৱাইল্ড ৱাটাৰ বাফেলো আৰু এটা হ'ল চফ ডিয়াৰ। এইকেইটা মষ্ট ইম্পৰ্টেণ্ট। এতিয়া আমি আলোচনা কৰিম মানস ৰাষ্ট্ৰীয় উদ্যানৰ কথা। মানস ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ দুখন জিলা আগুৰি আছে। এখন হ'ল বাক্সা, এখন হ'ল চিৰাং জিলা। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট যে মানস ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ পশ্চিম অংশত অৱস্থিত। আৰু এটা গুৰুত্বপূৰ্ণ কথা যে ই উত্তৰে ভূটানৰ ৰয়েল মানস নেশ্যনেল পাৰ্কৰ অংশও আগুৰি আছে। আৰু ইয়াৰ মাটিকালি চালে দেখা পাম যে ইয়াৰ মাটিকালি হ'ল 500 বৰ্গ কিলোমিটাৰ। ইয়াৰ মষ্ট ইম্পৰ্টেণ্ট টপিক কেইটা মই ষ্টাৰ কৰি দিছোঁ। এইকেইটা আমি অত্যন্ত গুৰুত্ব, এইকেইটা আমি মনত ৰাখিব লাগিবই। ইয়াৰ প্ৰথমটো হ'ল যে 1928 চনত মানসক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। আৰু এটা 1973 চন নহয়, এইটো ভুল হৈ আছে। এইটো হ'ল আপোনাৰ 1989 চন, 1989। তেতিয়া ইয়াক জীৱমণ্ডল সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰা হয়। আৰু 1973 চনত মানসক প্ৰজেক্ট টাইগাৰত অন্তৰ্ভুক্ত কৰা হয়। আৰু 1973 চনত মানসক প্ৰথম অসমৰ বাঘ্য সংৰক্ষিত অঞ্চল হিচাপে অৰ্থাৎ ফাৰ্ষ্ট টাইগাৰ ৰিজাৰ্ভ অফ আছাম হিচাপে ঘোষণা কৰা হয়। আৰু মষ্ট ইম্পৰ্টেণ্ট যে 1985 চনত ইউনেস্কোই ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়ে। আৰু 1990 চনত মানস ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা কেইখনমান গুৰুত্বপূৰ্ণ নদী হ'ল মানস নদী, বেকী নদী, হাকুৱা নদী, নলজোৰা নদী, বাৰ্চি নদী, আই নদী আৰু পাগলদিয়া নদী। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে অসমৰ দ্বিতীয়খন বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল মানস ৰাষ্ট্ৰীয় উদ্যান। মানস ৰাষ্ট্ৰীয় উদ্যানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে মানস ৰাষ্ট্ৰীয় উদ্যানত সোণালী বান্দৰ, গল্ডেন লাংগুৰ, যিটো সোণালী বান্দৰ সেইটো পোৱা যায়। আৰু এটা হ'ল নল গাহৰি, আমি খোৱা গাহৰিটো নহয়, হাবিত থকা গাহৰি, নল গাহৰি পোৱা যায়, যি হ'ল মানস ৰাষ্ট্ৰীয় উদ্যানৰ আটাইতকৈ গৌৰৱৰ কথা। আৰু মানস ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ম'হো পোৱা যায়। এয়া হ'ল মানস ৰাষ্ট্ৰীয় উদ্যানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ জীৱ জন্তু। আজিলৈ ভিডিঅ'টো ইমানতেই। নতুন এটা চিৰিজত অন্য এখন ৰাষ্ট্ৰীয় উদ্যানৰ কথা লৈ আপোনালোকৰ মাজত আকৌ আহিম। আজিলৈ থেংক ইউ।